হাই ফ্ৰেণ্ডছ, কি খবৰ? আৰু ক'ত আছোঁ গম পাইছেই চাগে। ফাৰ্মত আছোঁ আৰু চুলিখিনি ধুইছিলোঁ, শুকুৱাবৰ কাৰণে ইয়ালৈ আহিলোঁ। তাৰপৰা অকণমান সময় বহোঁ এইখিনিতে, বহি চুলিখিনি শুকুৱাই লওঁ। পুৰা বতাহো মাৰি আছে, ৰ'দো দি আছে, ভালকৈ চকুৰে মনিবই পৰা নাই। ৰ'দটো ডাইৰেক্ট পৰিছে যে, আৰু এতিয়া চুলিখিনি অকণমান শুকুৱাই লওঁ। আৰু ঘৰত ইমান ঠাণ্ডা, বহি অকণো ভাল নালাগে। আৰু কিনো ইমান কাম নাই ন, সোমাই থাকিও মানে অশান্তি লাগে। ক'ৰবাত যাবলৈ মন গ'লেও এতিয়া তেনেকৈ যাব নোৱাৰোঁ। তাৰপিছত ফাৰ্মলৈকে আহিলোঁ আৰু অকণমান সময় বহি পেলাই চুলিখিনি শুকুৱাই লওঁ আৰু অকণমান গাটো গৰম কৰি লওঁ। মানুহে ৰ'দটো ল'ব লাগে, বিশেষকৈ ৰাতিপুৱা সময়ত ৰ'দটো ল'লে ভাল। আৰু যিহেতু ৰ'দৰ পৰা ডি ভিটামিন পোৱা যায় আৰু স্বাস্থ্যৰ কাৰণে এইটো খুব ভাল। সেইকাৰণে মানুহে ৰ'দটো ল'ব লাগে অকণমান, আৰু ঠাণ্ডা কালি বেছিয়ে ল'ব লাগে। আৰু আমাৰ ঘৰটো ইমান চেঁচা হৈ থাকে, তো ৰ'দ অকণ লাগে। সেইকাৰণে এইখিনিতে ভাল পাওঁ বহি। আৰু ঘৰটোৰ মানে আগফালে বহি থাকিবলৈও ইমান বেয়া, মুকলি একদম ৰাস্তাৰ কাষতে হ'লে বহুত বেয়া হয়। বহি থাকিলে কিবা মানুহ চাই চাই বহি থকা নিচিনা লাগে, আৰু এনেই বহি অকলে অকলে বহি থাকিলে ধৰক কিবা কিবি লাগে নিজকে। তো সেইকাৰণে এনেকুৱা আচুতীয়া জেগা লাগে য'ত মই এইখিনি বহুত ভাল পাওঁ মানে বহি। আজৰি সময়ত মই এইখিনিলৈকে আহোঁ বহিবলৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ, চাই থাকিব। আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল jorahat ব্লগ। আজি ভিডিঅ' বনাবলৈ মই তেনেকৈ একো পোৱাই নাই, কিনো দেখাম। আৰু আৰম্ভ কৰি লৈছোঁ। গা পা ধোৱা অকণমান দেৰি হ'ল, তাৰপৰা মূৰ চুৰ ধুই দিলোঁ। কাপোৰ কানি আজি ধোৱাই নাই, যিকেইটা ধুইছিলোঁ সেইকেইটা ঘৰতে হ'ল। ইয়ালৈ মানে ডাঙৰ ডাঙৰ কাপোৰবিলাক অনা হয়, আৰু সৰহকৈ ধুলে মানে ঘৰত জেগা নাথাকে মেলিবলৈ, সেইকাৰণে ইয়াতে মেলোঁহি। আজি খালী হৈ আছে, এটাও কাপোৰ নাই। এতিয়া 10:30মান হৈ গৈছেহে। আৰু ৰাতিপুৱা পাতলীয়াকৈ আৰু কিবা কিবি খাই ভোকটো যোৱালোঁ। এতিয়া আকৌ দেৰিকৈহে খাম। আৰু তাৰপৰা কিনো ভ্লগ বনাম, একো মানে ভ্লগ বনাবলৈ একো নাই। আৰু ওলাই যাবলৈ পাব লাগে ভ্লগ বনাবলৈ হ'লে। ৰেচিপি সদায় ৰেচিপি দিবলৈ ভাল ভাল ৰেচিপি থাকিব লাগে। কেতিয়াবা ৰেচিপি একো নোলায়, চিম্পুলকৈ খাই থৈ দিওঁ। আৰু চিম্পুলকৈ খোৱাবোৰনো কি দেখাই থাকিম। কাৰোবাৰ মাতটা শুনিছোঁ, অকলে আছোঁ ন। কেতিয়াবা নহয় এনেই থাকি ইমান বৰ পাওঁ, কিবা এটা কাম কৰি থাকিব লাগে। আচলতে বিজি থাকিলে মানুহৰ একো টেনশ্যনেই নাথাকে, বিজি থাকিব লাগে কিবা কিবি কামত। তেতিয়া সময়বোৰ কেনেকৈ গৈছে ধৰিবই নোৱাৰি। আৰু এনেই থকা সময়খিনি নহয় নাযায় নোপোৱাই। মানুহ সেইকাৰণে বিজি থাকিব লাগে, যি ভাল পোৱা আৰু কৰি সেইটো কামতে বিজি থাকিব লাগে। আৰু মই ৰাতিপুৱা খানা পিনা ধুনীয়াকৈ বনাই থৈছোঁ, জাষ্ট খালেগৈ হ'ল। কি বনাই থৈছোঁ সেয়া মই ঘৰত গৈ দেখামগৈ। একদম চিম্পুল খানা, হাজবেণ্ড আহিলে খাম আৰু লাহে ধীৰে। আৰু ৰ'দটো থকালৈকে অকণমান বহিম ইয়াতে, বৰ বেছি টাইম নবহোঁ, হাবি হয়। তথাপিতো ভাল লাগে বহি, মুকলি জেগা, বহুত জাজৰ মাজত থকা নিচিনা লাগে। সেইকাৰণে মুকলি জেগা অকণ পাই ভালেই, অকণমান ওলাই আহোঁ। হাজবেণ্ডে লাগি থকা, আৰু তেওঁ খেতিত এইখিনিত লাগি থাকে, মানে সৰু সুৰাকৈ আৰু দেই, জেগা ইমান নাই ন সৰহকৈ খেতি কৰিবলৈ। জিকা কলিয়াইছে এটা, অকণমানি জিকা এটা কলিয়াইছে, দেখিছেনে নাই জানো পাই। আৰু হ'ব, এইবোৰ ওলাইছে আৰু মানে বগাব লৈছেহে, বহুত বাকী আছে বগাবলৈ, আৰম্ভ কৰিছেহে আৰু বগাবলৈ। আৰু ভিডিঅ'টো আপলোড দিম বনাইছোঁ যেতিয়া। যেনেকুৱাই হওক আপোনালোকে চাই পেলাই কমেণ্ট এটা কৰিব, কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। কমেণ্টবোৰ কৰিলেহে গম পোৱা যাব ন কেনেকুৱা হৈছে। আৰু বান্দৰে খোৱা যে জাতিলাওজোপা বাঢ়িছে দেই, ভাগ্য ভাল যে ইমানো বেয়া নহ'লগৈ। আৰু কিন্তু এতিয়া ধুনীয়াকৈ উঠি আহিছে। পাতটো নাখায়, কিন্তু ছিঙি ভাঙি বেয়া কৰি থৈ যায়, সেইটোৱে বেয়া লাগে। আৰু ইভিনিং টাইমলৈকে কিবা কিবি দেখাব পাৰিলে মানে ভিডিঅ'টোত যদি দেখুৱাব পাৰোঁ আৰু দেখুৱাম। ডেইলি ভ্লগ হিচাপে দিবলৈ চেষ্টা কৰিছোঁ ভ্লগটো।
গতিকে সকলোৱে ছাপোৰ্ট কৰি যাব। টাইম হৈ আহিছে মানে 12টা বাজিব আৰু তো মই এতিয়া যাম আৰু অৱশেষত উঠিছোঁ। এতিয়া যাওঁ ঘৰলৈ। হৈ গ'ল ৰ'দ লৈ যাবই হ'ব আৰু বেছি সময় নাথাকিব আৰু মই এতিয়া ঘৰলৈ যাওঁ। ঘৰটো গৈ পেলাই ভোক লাগিছে, ভাত খামগৈ আৰু এইকণ পোৱাৰ লগে লগে একদম ঠাণ্ডা লাগি আহিছে আকৌ কিবা চেঁচাই হৈ থাকে, ৰ'দ নপৰি। এতিয়া আহিছোঁ মোৰ কিটচেন ৰুমৰ ডিউটিলৈ। চালাড আছে আৰু বুট দাইল লাহে ধীৰে খাম। আৰু এতিয়া মই ভাতৰ লগত খাবৰ কাৰণে পানী গৰম কৰি লওঁ। গৰম পানী খাব লাগিব, যিহেতু ঠাণ্ডা দিনত গৰম পানীয়ে খোৱা হয় আমাৰ। বেছিয়ে হ'লগৈ। ভাত পানী খাই বৈ আজৰি আৰু ইমান ভাগৰ লাগিছে, সেইকাৰণে অকণমান শুইছোঁ। শুই লওঁ আৰু শুই উঠি এতিয়া খাই আছোঁ চাহ। কি কৰিছা? চাহ মই আছো, গাখীৰ চাহ এখন স্পেচিয়েল যে স্পেচিয়েল একদম, আৰু খুব ধুনীয়া গাখীৰ চাহ বনায়। আৰু এইটো সময়ত খালে ভাল লাগে বাৰু, আৰু সদায় খোৱা নহয় আৰু যেতিয়া খোৱা হয়। তুমিয়ে বনোৱা ন? ধুনীয়াকৈ বনায় যে, সেইকাৰণে দি দিওঁ আৰু বনাবলৈ। তো এতিয়া খাম ভালকৈ ইভিনিং টাইমত। গুড ইভিনিং গাইজ। এফালে বনাই আছে গাখীৰ চাহ খাওঁ বুলি ভাবিছোঁ ইভিনিং টাইমত। আৰু তাৰপিছত চাই থাকক কি কৰোঁ, দেখুৱাই থাকিম বাৰু। পাস্তা পেকেট এটা আছে, এইটোও বনাম আৰু বনাই থাকোঁতে ভিডিঅ'টো কৰি থাকিম, দেখুৱাই থাকিম আৰু ইভিনিং টাইমত কিনো কৰিম। তো ভাবিছোঁ সেইটোকে বনাওঁ, দেখুৱাম আৰু চাই থাকিব ভিডিঅ'টো। এই গেছটো এনেই জ্বলাই থৈছা, হৈ গ'ল নে বনাই? অঁ, বনাবলৈ কি তুমি ৰেডি কৰিলাই নি? অঁ, বইল কৰা মানে পাস্তাটো বইল কৰি থওক, তাৰপিছত বাকীখিনি মই কৰিম দেই। বিলাহী চিলাহী দি বনাওঁ। বিলাহী অনাই নাই, বিলাহী আনিবলৈ আছেই। প্ৰথম বইল কৰি লওঁ, তাৰ আগত আমি চাহটো খাই লওঁ। গাখীৰ চাহ খুব ধুনীয়াকৈ বনাইছে। গোটেইখিনিয়ে বনাই দিয়া, গোটেইখিনিয়ে বনাই দিয়া। সেইকে থৈ দিয়ে, বেছি নাখাওঁ ন। আকৌ ভাত বনাবলৈ আছেই, ভাত খাব লাগিব হয়নে? হ'ব আৰু নিদিবা। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, বাকীখিনি মই বনাম। তাৰ আগত আমি চাহ খাই লওঁ। চাহ কি বনালা? চাহ বনা। আৰু এইফালে ময়ে বনাই আছোঁ, এয়া উতলিছে আৰু দেখিছেনে? তেওঁ আলহী আহিছে, আকৌ কথা পাতিবলৈ গ'লগৈ, সেইকাৰণে ময়ে বনাই দিওঁ। এইখিনি বইল কৰি আছোঁ, এয়া বইল হ'লেই। এতিয়া নমাই থ'ম আৰু ইয়াতকৈ বেছি বইল নকৰিলেও হ'ব। হৈ গ'ল আৰু ধুনীয়া বইল হৈছে, অকণমান লাগি গৈছেগৈ। পানীটো কমি আহিলে এতিয়া নমাই থৈ দিওঁ। হৈ গ'ল বইল কৰি। আৰু এতিয়া মানে পিঁয়াজ চিয়াজ চব ধুনীয়াকৈ কাটি ৰেডি কৰি থৈছোঁ। পিঁয়াজ এটা কাটিলোঁ সৰু সৰুকৈ, আৰু কেঁচা জলকীয়া কেইটামান এটা সৰু সৰুকৈ কাটি লৈছোঁ। কিন্তু বিলাহীটো আহি পোৱাহি নাই, আৰু হাজবেণ্ডে কথা পাতি আছে, হয়তো কেতিয়া যাব ঠিক নাই। এতিয়া ৰৈ থাকিব লাগিব, তাৰপিছতহে হ'ব আৰু এয়া চায়ে হৈ যাবগৈ মানে। তো এয়া ফাইনেলি বিলাহী আহি গ'ল, আৰু এটা কাটি লওঁ। তুমি অকণ আৰু
কেৰাহী পাতি দিলো অকণমান তেল দিওঁ সস দিবা নাই দিম সসটো দিয়া নহয় তেল গৰম হৈ গ'ল আৰু এতিয়া পিঁয়াজ দি দিছোঁ সৰু সৰুকৈ কাটি বস পিঁয়াজ দিয়া হৈ গ'ল তাৰপৰা এতিয়া অকণমান জুইটো দিছে মই ৰাখোঁ নহ'লে জ্বলি যাব পাৰে ন ইয়াতে কেঁচা জলকীয়া এটা কাটি লৈছিলোঁ সেইকেইটাও দি দিওঁ কাটিবলৈ নহ'লে হ'ব দিয়া এনেকৈ হ'ব এতিয়া বিলাহী দি দিলোঁ এটা কাটি ল'লোঁ আৰু সম্পূৰ্ণ দি দিলোঁ এতিয়া ভালকৈ এইখিনি ভাজিম ইয়াত কেপচিকাম আৰু কিবা পাচলি গাজৰ দিবলৈ অকণ দিছিলোঁ এতিয়া নাই যে অকণমান নিমখ দি দিছোঁ আৰু অকণমান পানী দি দিওঁ কাৰণ এইখিনি অলপ সিজিব লাগিব বিলাহীখিনি তাৰ পৰা ঢাকোন দিব লাগিব অকণমান সিজক বিলাহীটো সিজক আৰু সিজালৈকে আৰু হৈ গ'ল ঢাকোনখন এতিয়া অকণমান খুলি চাওঁ আৰু ইয়াতে এতিয়া দি দিম মই মছলা এইটো হৈছে হেৰি মছলা চিকেন মছলা আৰু অকণমান দিছোঁ তাৰপৰা এইটো হৈছে হেৰি গৰম মছলা এইটো হৈছে লাল মিৰ্চ অকণমান দি দিছোঁ আৰু জিৰাটো দি দিছোঁ আৰু এতিয়া পাস্তাখিনি দি দিওঁ ইয়াতে লাগি ধৰিলে নে টাইম হ'ল যে অকণমান কমাই ল'ব লাগিব আৰু পাস্তাখিনি দি দিলোঁ ইয়াতে এতিয়া ফ্ৰাই হৈ গ'ল তাৰপৰা এতিয়া ইয়াতে দি দিবা অকণমান চয়া চচ দি দিছোঁ অকণমান দিয়া চয়া চচ দিয়া হৈ গ'ল আৰু এতিয়া দিব ভিনেগাৰ অকণমান দি দিছোঁ বেছি নহয় তাৰপৰা আৰু দিছোঁ এইটো ৰেড চিলি মানে হেৰি চিলি চচ অকণমান দেখি আৰু এইটো দি দিছোঁ টমেটো চচ একোৱে দেখা নাই সম্পূৰ্ণ হৈয়ে গ'ল মানে বনোৱা মছলা চছলা চব দি দিয়া হৈ গ'ল আৰু ভালকৈ দেখিছে নাই জানো তাই আৰু এইফালে এয়া বনাই আছোঁ নিমখ অকণ দি দিয়া নিমখটো অকণমান কম হ'ল আৰু এয়া সম্পূৰ্ণ হৈ গ'ল হৈ গ'ল বনাই আৰু গাইজ পাস্তা ৰেডি হৈ গ'ল খাইছোঁ এইখিনি অকলে খোৱা নাই বাৰু দেই দুজন আছোঁ হাজবেণ্ডো আছে লগত ধুনীয়া আছে ধুনীয়া আছে ন অকণমান পনীয়া হ'ব লাগিছে নিব তো গাইজ খাই লওঁ আজি
আজিৰ ভিডিঅ'টো আৰু ইয়াতে সামৰি দিছোঁ কেনেকুৱা লাগিলে চাই কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট এটা ব্লগৰ জৰিয়তে তেন্তে আজিলৈ ইমানেই আৰু বাই বাই